এল'ভেৰাৰ উপকাৰিতা বিষয়ে আপোনালোকে সকলোৱে জানে। চুলি সৰা বা ফটাৰ কাৰণে এল'ভেৰা বহুত ভাল আৰু স্কিনৰ কাৰণেও এল'ভেৰা ভাল হয়। এল'ভেৰা লগালে বহুত স্কিনটো ভাল হয় আৰু চুলি দীঘল হোৱাটো সহায় কৰে। এল'ভেৰা মই কেনেকৈ লগাওঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ, কাৰণ মোৰ চুলি সৰি গৈছিলে। এল'ভেৰা লগাই মোৰ চুলি ভাল হ'ল, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু আপোনালোকক মই কেনেকৈ এল'ভেৰা লগাইছিলোঁ তাৰে অকণমান ভিডিঅ' দেখাওঁ। আৰু এয়া মই এল'ভেৰা কাটি লৈছোঁ, কাটি লৈ ধুনীয়াকৈ এনেকৈ তাৰ জেলখিনি উলিয়াই লৈছোঁ। এতিয়া মই জেলখিনি মিক্সিত দি ল'ম মিহি হ'বৰ কাৰণে, নহ'লে গোটা গোটা হৈ থাকিব, তেতিয়া লগাবলৈ অসুবিধা হ'ব। মিক্সিত দি ল'লে ধুনীয়াকৈ এইখিনি গুড়ি হৈ যাব। আপোনালোকে ধৰিব পাৰিছে নিশ্চয় জেলখিনি কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু গোটেইখিনিতো মই একেবাৰে লগাব নোৱাৰোঁ, সেইটো কাৰণে বহুত বেছি। সেইটো কাৰণে মই এইখিনি অলপ চিচাৰৰ বৈয়াম এটাত ভৰাই পিছত যাতে ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো কাৰণে মই ফ্ৰিজত ৰাখি থ'ম। আৰু অলপ মই চুলিত এতিয়া লগাম। আপোনালোকে আৰু চুলিত কি দি লগাওঁ চাই থাকক ভিডিঅ'টো। এবাৰত লগাব পৰাকৈ চুলিৰ জোখাৰে মই অলপমান জেল উলিয়াই লৈছোঁ এটা পাত্ৰত। আৰু ইয়াত মই ব্যৱহাৰ কৰিছোঁ ভিটামিন ই কেপচুল। এইটো কেপচুল আপোনালোকে যিকোনো ফাৰ্মাচীতে পাব। আৰু ইয়াত মই ব্যৱহাৰ কৰিম অলপমান অইল। আপোনালোকে যিকোনো অইলে ব্যৱহাৰ কৰিব পাৰে, যি চুলিত আপোনালোকে লগাই আপোনালোকৰ চুলিৰ কাৰণে যি উপযোগী বুলি ভাবে। নাৰিকল তেল হ'লেও দিব পাৰে। মই ইয়াত বাজাজ তেল দিম, কাৰণ মই কেতিয়াবা বাজাজ তেল লগাওঁ, বেছিকৈ নলগাওঁ বাৰু, কিন্তু লগাওঁ আজিকালি। আৰু মই ইয়াত বাজাজেই দিছোঁ। এনেকৈ এল'ভেৰা জেল ব্যৱহাৰ মই কেইবাবাৰো কৰিছোঁ। যেতিয়া মোৰ চুলিৰ সমস্যা হয় মই তেতিয়া এনেকৈ পেষ্ট বনাই লগাওঁ। এল'ভেৰা জেল লগোৱাৰ পাছৰ পৰা মোৰ চুলিখিনি বহুত মজবুত হৈছে। আপোনালোকৰ যদি এনেকুৱা চুলিৰ সমস্যা হৈছে, আপোনালোকে এবাৰমান ব্যৱহাৰ কৰকচোন, এনেকৈ আপোনালোকে উপকৃত হ'ব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।